আৰু এটা কথা শুনা বেলেগৰ কথা শুনি যদি এনেকৈ ৰিলেশ্যনত কাজিয়া লাগি থাকো বেছি দিন কিন্তু টিকপেন নহয় ৰিলেশ্যনশ্বিপ সেইটো মনত ৰাখিবা বুজি মায়েৰে কম খেল খাক বল গেছি ভাত বনাব গেছি নাকি কৈছো যাক মই শুনে এই কথা এনা কৈছি যে তোক তামচা কৰি সি নাহি যা তই চাঙিনি ঢুকে মাছত তাহান হাৰো হাও তাহান ধাৰ কৰি আনিম বুলি ভাবিছিলো আই পাৰি থাকলো না আনিবা ইমান দূৰ আহিবলৈ আৰু ফিৰি যাব লাগব হে হাও খালি দিওঁ মই দেখা বিচনাৰ তলত থৈছো আই আই খাওঁ খাই দেছো তুমি অলপ বুজাছো দেখা নহয় দি আছে এইজনী সিদিনাখনে ভাল পাইছো সদা দেউতা যদি ধৰিলে কয় তিনৰ পিঠি চামৰা নহত দিলে কয় হয় দিয়া সেই চলটো ভাল টাইমত দিছি দা ভগৱানে খেদি দিছে কিজানি তাক ভগৱানে খেদে নাই মই খেদে দিছো তাক খেদি দিছ মানে মই বুজা নাই কথাটো বুজা নাই যদি বুজা নাই শুনা মই এইটো মোৰ লগৰ চলি ৰাহুল তহঁতৰ বিচনাৰ তলৰ পৰা তাক মই মেছেজ দিছিলো মই পাপুৰ দৰে নেকি এক গাৰ্লফ্ৰেণ্ড থকা জেগাত মই বাৰ্থডে খাব যাম কি গেল বুলি মই কিয় যাম আৰু তুমি জানাই দেখোন মোৰ তোমাৰ বেলেগ কোনো এক্সো নাই নেক্সো নাই ৰবাচোন কোনোবাই মেছেজ দি আছে ও পাপুয়ে মেছেজ দি ফাঁচিছি সি নহয় সি গাৰ্লফ্ৰেণ্ডটো ঘৰত গৈছে বাইতাক আহি গৈছে বিচনাৰ তলত লুকাই আছে বোলে সি দেৰা মই তাড়াতাড়ি যাই কিবা এটা কৰোঁ মই বোলে ফোন কৰিছো দা ইৱাৰ খাদ্য জাগা পোৱা নাছিল আজি গাড়ীখনো এখন কি গাড়ী আনিলো আজি মই খুৰা অ খুৰা শুনিনো মাতিলা তাই কিয় হয়তি কিবা কাম আছিল আপোনালোকৰ হাঁহ আছে নেকি মানে খানা এটা খাব খুজিছিলো হাঁহ লগা আছিল আমাক কোনে কৈছে তোমাক আমাৰ হাঁহ থকা বুলি এইগিলান আমাৰ নাই হা এই বাটত এটা ক'লে আপোনালোকৰ হাঁহ বহুত থকা বুলি সেইকাৰণে মই বোলো লৈ যাওঁ এটা মই এনাই কৈছি তুমি বুধবাৰটো বজাৰ হাঁহ পাবা বজাৰত যাব যি দাম হাঁহৰ বাপৰে বয়া বাচালা দেই যাৱাই ভাল তাড়াতাড়ি নাই যোৱা আমাৰ একলা হাঁহ চাহ আকৌ হয় নেকি নাই কি হা নাই নাই মই বেলেগৰ হাঁহ এটা চাওঁ দিয়ক নাই যোৱা বেলেগত পাব অ তুমি এগেৰি দিছিলা নেকি তাক মায়ে আৰু মই ভাবি আছিলো কোনিবা যি হৈছে ভালে হৈছে দা মই মাইক কথাখিনি নকৰবা দে হ'ব দে এই মোৰো অলপ কাম আছে মই সেইখিনি কৰি আহো দে দা পিছত ফোন মাৰি আছো ৰবা তোমাক মই অ মায়ে তাৰ কথা কি জানালা কি কথায়ে সিদিনাখনি যি চলিটো হৈছিল সিয়ে খেদি দিছিল তুমি বিচনাৰ তলত আছিলা সি কেনেকে খেদি দিলা সেইটো চলি বোলে তাৰ লগ আছিল সি বোলে বিচনাৰ তলৰ পৰা মেছেজ দিছিল মেছেজ দিয়াৰ পিছত সি মেছেজটো চাই তাক বাচাবা আহিছিল বা মানে সি কি লেণ্ডত চলিয়ে আৰু এনেকে জি আহি লাগিল আৰু কিন্তু আহিবা নিদিলা মায়ে তাক মই কৈছো দে নাহে আৰু সিকে দে তে বাইপেৰেও পুৱাৰ পৰা বাৰীত কাম কৰি আছে মই একাপ চাহ দিওঁ ৰ কিনি কৰা নাই ঐ সেই এতিয়া চাহ খাব কথা কৈছো এতিয়ালৈকে আহি পোৱা নাই কি যি কম এন বেপাৰ গালি পাৰিও লাভ নাই এনে আন হৈ গৈছে আনছ এই কেইটাবে কৈছো তোমাক চাহৰ কথা মই কাপোৰ মেলি দিছিলো না কাপোৰ মেলি দি আছিলো চালা এটা কাম কৰি কৰি কিবা হৈ গৈছে মানুহটো চাহ কাপ যে দিবা লাগে মুঠতে কাণ্ড জ্ঞান বোলা বস্তুটো নাহে অলপো কাপটো লৈ যাওঁগে এইখিনি মই চাফা কৰিবলৈ যাই আছো হ'ব যি কৰছি আপুনি হাত ভৰি ধুই ভাত খাবা বলক আঞ্জা ঠাণ্ডা হ'লেও পাছত থাকাৰ লাগব ভাতকেইটা হৈছি নকৰো দে এতিয়া আৰু এগিলাখান থাকক ভাতকেইটাই খাই লওঁ দে আগে ভোক লাগছি আৰু মোক কিন্তু তই মোক বয়া বাচালি দেই তই যদি নাপচালি হয় বাইপে মোক ফুটি চলা হয় মাৰি কিনে তই পুতাৰে যোগ্য সদায় নেকি দেখিব লাগে তই ভাগ দিছে কথা শুনিব লাগে ভাগ্য ভাল সিদিনা মই গাঁৱতে আছো যদি মই ক'ৰবাত গেলো হয় কি কৰিলি হয় তই
সদায় জানাই মই মোটামুটি 3 মাহমান পিছত গেলো সিদিনে আকৌ যাৱাৰ লগে বাইপিয়াকে বোলে দাওখান নিবাই পাহৰি গেছি চাঙৰ তলত ঘুমাই থাকিব লগা আছিল সেই দাওখানে তোক কাটি পিচ কৰিলে হয় কোন ভাই তোৰ ভালৰ কাৰণে কওঁ ফালতু পাই আৰু তাৰ মাকেতো তোক ইমান চাপৰ্ট কৰে গোটেই ঘৰত যাব লাগিব বুলি ক'ত লেখা আছে নেকি ঘৰত নাযাকতো ভাল পাই থাকিব পাৰে না ঘৰত নাযাবি ঘৰত নেগলি এইফালে সিহঁতৰ গাঁৱৰ কোনোবাই দেখা পালি ৰাস্তাত লগ কৰা বাইপিয়াকক কৈ দে হোটেলত লগ কৰা কোনোবাই দেখিলে বাইপিয়াকক কৈ দে মুঠতে কত শান্তিয়ে নাই এতিয়া শান্তি হ'ব কিবা এটা ভালকে কাম কৰ কৈ কিনে বাইপেক কো জানো পিটু যদি ভাই ভাল পা এতিয়াতো বেকাৰ কাৰণে বাইপেকে ইমান খং কৰিব পাৰি তইও কামৰ কথা কৈছে কামটো মোৰ হাতত আছে কিন্তু কামটো থাকিলে কি হব মাকৰ মতে জীয়েকৰ ডিগ্ৰী শেষ হলে বোলে বাইপিয়াকক ক'ব পাৰিব এতিয়াতে নৰে বোলে ৰখি থাক আৰু 3-4 বছৰ ডিগ্ৰী শেষ হোৱাক লাগি মাকৰ কথা বৰকে শুনাই চাবি আৰু একদিন সেই মাকে ভাল চলি পালে তোক নাতি মাৰি দিব মোৰ হিচাপ মতে তই এটা কাম কৰ এই ডিগ্ৰী চিগ্ৰী শেষ হকলি ৰখি নালাগে একদিন বাইপেকক লগ কৰ আৰু বাইপেকক লগ কৰি কথাখিনি ভালকে বুজিয়ে কওঁ তই বুজিয়ে গ'লে বাইপেকে বুজি পাব তো বাইপিয়াকতো ক'বা মোৰো ইচ্ছা যায় কিন্তু বাইপিয়াকক বুজাবা গেলি বাইপিয়াকে আৰু উল্টাটো ভাবব উল্টা ভাবি কেনে তাইক ঘৰত যায় ফালি ফেলব একেলগে তই সিনকে ভয় কৰি থাকিলে তোৰে লছ কাৰণ তই বাটত লগ কৰিব নোৱাৰা হোটেলত বহি কথা পাতিব নোৱাৰা ঘৰত যাব নোৱাৰা লছ দুগুণ তোৰে হৈছে এইফালে মানুহৰ কথাটো শুনাই দেচোন মই গমেই পাওঁ চব ভাই তোৰ ৰিলেশ্যনৰ কথা শুনি থাকিলে মোৰ আৰু মাথা চাথা নষ্ট হৈ যোৱা হৈছে তাতকে যায়ে থাকো কি হয় দেখা যাব য'তে যাই থাকো আর কেমন টেনশন লবি আপিস জ্বালা সাল্লা টিভিটো চাং খুঁজছিলো মাত্ৰ যাবাৰে হ'ল না উৰা দলৰ হেই কি কৰো এতিয়া আপিক মোবাইলটো খুচুৰা মাইনে মোবাইলটো লৈ আছো কিবা এটা চাব লাগে মই হেল্ল' অলপ পিছত কিন্তু মোক লাগব কিবা লিখা লগা আছে হ'ব যা দিন যা নিশ্চুকে খাব অলপ অনলাইন স্ক্যাম কৰি হাতেৰতে ধৰা পৰিল এজন যুৱক ইয়াৰ এইজন যুৱকে এই চেক ফোন পে গুৱাহাটীৰ বিভিন্ন যুৱক বৰ্তমান গুৱাহাটী বৰ বেয়া কথা আছে দেই এইগিলা কিনো আই এগলাখান আহি থাকে তেনকা আৰু হৈছে আই শান্তিত নিউজটোও চাবা নেদে মাইনা এইফালে আছো চাচো কি মেছেজ দি আছে এগলান শুনি দি আছে বা পঢ়ি পেলাই চাচো বাপ্পা ঐ শান্তিত নিউজ এটা চাবা নাপাও অফিসে দিছিলে পড়বে না নাকি তই না এটা বাদ থাকা এমান মেছেজ দে না অফিসে তো বাপরে এমান মনত পড়ে হ'ব দে মোবাইলটো দি এতিয়া দি মোবাইলটো এতিয়া দি ৰখে দি কি বা বুলিয়ে তই মোবাইলটো দে না দিয়া হেল্ল' নিউজ আহা বুলিও তুই কিবাই ধৰিলা তোমাক কি কথা কলি বুজি নাপোৱা নেকি মই কৈছো না দেউতাই মোবাইল চাই আছে তাৰপিছতো যে ইমান মেছেজ দিছ তোর বাইপের বেলেগ কাম নাই নেকি এনি টাইম যে মোবাইলটোৱে চাই থাকে আমার নাই মোবাইলে চাই কি করবো আর তোর বাইপের তো সহ্য নহয় আর কামে চামে নাজে দিনটো ঘৰত বহি মোবাইল পিটকি দেখি এ লগৰ পিতা শুনিনো চিন নাপাদে তই লাউডস্পিকাৰত দিছো মোবাইলটো কিয়া কিয়া বস্তু নাযাবি লাউডস্পিকাৰত দিবা কৈছো লাউডস্পিকাৰত দি কি কৰো বাইপেকে ফোনটো হেণ্ডছ ফ্ৰী কৰি দিবা দিছে চালা য'তে মৰি নাছিল তিনে ফোন কৰো ৰ এইও ফোনটো কাটি দিছি কি কৰা যায় তই এতিয়া লাউডস্পিকাৰত দিবি না মোবাইলটো কাটিব লাগিব মই হেল্ল' বাইপেকে মাত দিছি ধুনে মই কিবা এটা কৰো শুনিনো পুৰা মই লগ দিয়ক কোন লগ বা ঘূৰিব পাৰে না ৰবা মই আপোনাক চিনি পাওঁ হয় নেকি তাইৰ কলেজৰে লগ দিয়ক মই কি নামনো তোমাৰ মোৰ নাম স্নেহা হয় নেকি আচ্ছা আচ্ছা দা ঠিকে আছে দা কথা পতা দিয়ক বাপরে তোর জীবন তাই খাল পাই কেন আপনি মাত দিবে লাগা আছি
কি কবি ভাই, প্ৰেমত কৰি এতিয়া মোৰ উপায় নহয়, কি কৰো কি নকৰো। এই তহঁতে থাকতে মই যাওঁ দে। মাথা নহ'লে মোৰ কাম নকৰা হৈছে। এতিয়া মাইনে সেইটো মোক খাওঁ গৈছো অলপমান আপাচলি ভাল লাগছে। এই কিবা তলে কিবা 2 নম্বৰী কৰি আছে। মই কথাটো উলিয়াব লাগিব যেনেকে কি নহওক। আজি ৰাতি মোবাইলটো দিবা নোৱাৰা তাইক। এই মোবাইলটো আজি মই ৰাখি থব লাগিব। কৰি আছো মই ব্যৱস্থা। মুঠতে কথাটো যেনেকে কি নহওক উলিয়াবই লাগিব। নহ'লে বেয়া হৈছে কথাটো। এই নেখলো দে, 11টাই বাজিল। এই দুবাজি এতিয়ালৈকে এটা ফোনো নাই, কিয়া বা মেছেজ দিছিলে, মেছেজো দে নাই আজি। না মোবাইলটো বাইটাকে নিলে, ময়োতো ফোন মাৰিব নোৱাৰো এতিয়া। দিনত কিবাকে আপিছলিৰ মাত দি হলেও বাচিছো। মই এতিয়া ৰখিছো তাইক, এতিয়ালৈকে এটা ফোন নাই। ভেটি পুৱাই ফোন কৰিলে কালি জ্বালা দিছো তোক। সোমাই থাকাই ভাল এতিয়া, তেওঁৰ কাৰণে শান্তি নাপাওঁ। সদায় কিবা নহয় টেনচন। খুৰা শুনকচোন। বাবা ইয়া আপোনাৰ লগত কথা এটা আছে ৰ'ব। কচোন কি বা? আপিতটো ঘৰৰ ভিতৰত ল'ৰা এটা ভাল পায়, আপুনি গম পায়নে? হে কি কথা কোৱা? তোমাৰ কিবা ভুল হৈছে বেটি। আমাৰ আপি কাকো ভাল নাপায় পাৰে, মই জানো না। এই খুৰা আপুনি গমেই নাপায়। কিনো কোৱা বা? এনেকুৱাহে কৰি আছে না তাই তলে। তুমি বহুত ভাল কাম কৰিছা মোক কৈ কিনে। ধন্যবাদ দা বাবা, মই আহো দা। মইনাৰ মা ইফালে আহো। ইফালে আহ। তই ইফালে আহ। ইফালে আহ। ইফালে আহ। তই এগলাখান কি কাম কৰি আছা কচোন মোক? কি হলো? কি কৰা নাই তই কষ্টলি ভাল থাকো। আপনি আৰু এলাখান কি কৈ আছে? আমাৰ এই টকাকো ভাল নাতে। তুমি চুপ থাকা বুলি কৈছো। তোমাৰ কাৰণে যে আপনি যেনেকুৱা লাই পাইছি কথা কবা আহে। আপনি এলা কি বকি আছে? আন্না তোমার মিছামিছি যত লগাইছি। ইফালে আহ। তই ঘৰ ভিতৰত এটা ভাল পানা নাপাওঁ। নাপাওঁ। সঁচা কথা কওঁ। নাপাওঁ। মই ফটক খাই কিনে কওঁ। পাওঁ দে। হা তই মিছা থাকে কৈছিলি ইমান সময়। তই শুন, তই মোৰ শপত খাই কিনে কওঁ আজিৰ পাই যাতে তই তাৰ লগত না মেছেজ কৰবি না ফোন কৰবি, একো ৰিলেশ্যন নাখা। মোৰ শপত খাই কিনে কওঁ। শুন আৰু শুন, নেক্সট টাইম যদি তাৰ লগত তই কিবা সম্পৰ্ক ৰাখা বুলি মই গম পাওঁ, তই কিন্তু মোৰ মৰা মুখ দেখা পাবি। যা এতিয়া নিশ্চয়। যা তুমিও যা। ফোন মাৰো। হেল্ল', ও কি কালি ৰাতি তোমাৰ একবাৰো খবৰ নাই দিলা। ফোনটো ইমান কৰিছো, মোবাইল মাজে মাজে চুইচ অফ দিয়ে, মাজে মাজে অন হ'লেও ৰিচিভ নকৰিবি। তোমাক মই ভাল পাবা নোৱাৰো। কি বকি আছ এইবিলাক? তোমাৰ কথা দেউতাক তোমাক কৈ দিছি, মোক দেউতাৰ মুখত কৈছে যদি তোমাক বাদ নেদা মই বোলে দেউতাৰ মৰা মোক দেখা পাম। তুমি তোমাৰ ৰাস্তাত থাকা, মই মোৰ ৰাস্তাত থাকিম। কি কৈছ এইবিলাক তুমি? দেই দা হ'ব দা। ফোনটো কাটিয়ে দিলে। আপিছলিক বিশ্বাস কৰাই টানেই কাৰণে মেছেজ দেওঁ আপি এপিকে মৰাতে গেল জীৱনটো। অনলাইন থাকিও ৰিপ্লাই নেদে। ধেই কি কৰো মই এতিয়া? মন চনে বৈ আহি গেল। গানে শুনো ৰ এটা।
আপুনি কিয় ইমান মন মাৰি বহি আছে তাত না শপত খাইছি না নাই আৰু এনেকুৱা নকৰিব আৰু এইটো বয়সত এনেকুৱা হ'বই অলপমান দৰকাত দি ইমান ভাবি থাকিব নালাগে ভাতকেইটা খাই ল'ব বলক দা হ'ব দা কিছু য হেৰি তাইক অলপ বুজাবা বুজি পাইছ না এই মানুহবিলাক শুনলি কেনে কথা হ'ব তুমি নিজে ভাবাচোন গতিকে তাইক অলপ ভালকে বুজাবা এইগিলাখান যাতে নকৰে আৰু দিয়ক কৈছে আৰু দা কিছু য